हेलो फ्रेंड, যদি আপুনি এইচএস ফার্স্ট ইয়ারত এডমিশনৰ বাবে অনলাইন আবেদন কৰিছিল তেতিয়াহলে আপুনি সিলেক্ট হৈছে নে নাই আপুনি চাব পাৰিব আৰু আপোনাৰ কনফাৰ্মেশন লেটাৰটো কেনেকৈ পঠাব। সো আপুনি যিকোনো ওয়েব ব্রাউজাৰত যাই sevaonline.org লিখি সার্চ কৰি দিব। সো চাব পাৰিছে sevaonline.org, ডিসক্রিপশন বক্সত লিংক দিয়া থাকিব, তাৰ পৰাও আপুনি ডাইৰেক্ট লিংকত যাব পাৰিব। সার্চ কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস যাব, আপুনি স্ক্ৰল ডাউন কৰিব পাৰিব। ইয়াতে আপুনি এডমিশন ফৰ ক্লাস 11 তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনাৰ ইয়াতে পোৰ্টেল ফৰ ষ্টুডেন্ট চাব আছে, পোৰ্টেল ফৰ ষ্টুডেন্ট এণ্ড এপ্লিকেন্টছ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন, ইয়াতে আপুনি আপোনাৰ ৰোল নং আৰু ডেট অফ বাৰ্থ আৰু ক্যাপচাটো দি লগইন কৰিব। সো ইয়াতে মই সেন্টাৰ কোড হয় যেটো ৰোল মাৰি দিলো আৰু মোৰ ৰোল নাম্বাৰটো মাৰি দিলো। দিয়াৰ পিছত ইয়াতে ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াতে ক্যাপচা যেনেকুৱা আছে টেক 293874 যেনেকুৱা থাকিব তেনেকৈ আপুনি ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা আহি যাব। যদি আপুনি বেলেগ বহুতো কলেজত এপ্লাই কৰি থাকে তেতিয়াহলে ইয়াৰ পৰা যিকোনো এটা কলেজ সিলেক্ট কৰি লব। সো মই এটা কলেজতে এপ্লাই কৰা হৈছিল, এই এটা কলেজতে সিলেক্ট কৰি ইয়াতে ইউনিক আইডিটো লিখি দিব। আপুনি ইউনিক আইডি বনোৱাৰ বাবে ডিসক্রিপশন বক্সত লিংক দিয়া আছে, তাৰ ভিডিওটো চাই 1 মিনিটতে ইউনিক আইডিটো বনাব পাৰিব। সো মই ইয়াতে ইউনিক আইডিটো লিখি দি চাব পাৰিছে, ইউনিক আইডিটো লিখি দিছো। এতিয়া আপুনি কনফাৰ্মেশন ক্লিক কৰি ওকেত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাব পাৰিছে ইনষ্টিটিউট হেজ বিন সিলেক্টেড সাকসেসফুলি। সো এতিয়া আপোনাৰ ইনষ্টিটিউট কলেজে আপোনাক এইটো কনফাৰ্মেশন লেটাৰটো পালে। এতিয়া 31 তাৰিখে আপোনাক আকৌ লগইন কৰি চাব লাগিব আপোনাৰ কলেজে আপোনাক ফাইনেল মেৰিট লিষ্টত আপোনাৰ নামটো ৰাখিছে নে নাই। সো ইয়াৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। থ্যাংক ইউ ফৰ ওয়াচিং।